নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত দেখুৱাম যে আমাৰ হাঁহ বন্ধুসকল কিমান ডাঙৰ হ'ল আৰু ডাঙৰ হোৱাৰ পিছত সিহঁতক কি খাদ্য দি আছোঁ, গোটেই ডিটেইলছ দেখুৱাম। চ' দেৰি নকৰি পেলাই পটককৈ বলক জেগাত। এইটো দেখিবলৈ পাইছে, আমাৰ হাঁহ বন্ধুসকল প্ৰায় ডাঙৰ হৈ গৈছে। আগতে আমি গোটেইবোৰক পাৰ্ট কৰি ৰাখিছিলোঁ, কিন্তু এতিয়া ডাঙৰ হৈ আহিছে, সেইকাৰণে গোটেইবোৰক একেলগে ৰাখিছোঁ। যোনবোৰ বেছি সৰু হৈ আছে সিহঁতক পাৰ্ট কৰি ৰখা হৈছে, সিটো পাৰ্টত ৰখা হৈছে, দেখিবলৈ পাইছে। যোনবোৰ মানে একেবাৰে সৰু হৈ আছে সিহঁতকহে সিটো পাৰ্টত ৰখা হৈছে আৰু বাকীবোৰক একেলগে ৰখা হৈছে। ইয়াতে 2 মান্থ আৰু 3 মান্থৰ আছে। যোনবোৰ 3 মান্থৰ সেইকেইটা বেছিকৈ ডাঙৰ হৈ গ'ল। 2 মান্থৰ কেইটা অলপ সৰু হৈ আছে। ইয়াতে আপোনাৰ 400 মান পোৱালি আছে গোটেই মিলাই পেলাই। খাকী কেম্বল আৰু লোকেল মিলাই পেলাই 400 মান আছে। কেইদিনমান পিছত খাকীবোৰক পাৰ্ট কৰি ৰখা হ'ব, কাৰণ খাকী কেম্বেলবোৰ অকল কণীৰ বাবে ৰখা হৈছে। লোকেলৰ লগত ক্ৰছ হৈ গ'লে কণীটোৰ ভেলু নাথাকিব, সেইকাৰণে পাৰ্ট কৰি দিয়া হ'ব কেইদিনমান পিছত। বলক এতিয়া আপোনালোকক দেখুৱাওঁ সিহঁতক কি খাদ্য দিওঁ। এইটো দেখিছে, লগৰটোৱে মিক্সিং কৰি আছে। ইয়াতে আপোনাৰ ধান আছে, চাপৰ আছে আৰু ফিনিচাৰ দানা যোনটো আছে সেইটো দিয়া হৈছে। গোটেইবোৰ একেলগে মিক্সিং কৰি আছে, যাতে হাঁহবোৰে খাই চব পায়, প্ৰ'টিন ভিটামিন গোটেইবোৰ একেলগে পাই থাকে, সেইকাৰণে মিক্সিং কৰি খুৱাই আছোঁ আমি। আৰু হাঁহবোৰেও ভালদৰে খায়, এইটো এনেকৈ মিক্সিং কৰি দিলে ভালদৰে খায় সিহঁতে, অকল ধানটো দিলে নাখায়, সেইকাৰণে মিক্সিং কৰি দিয়া হৈ আছে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে। নেক্সট আৰু দেখুৱাই থাকিম। চ' অলবিদা।